মোৰ সহকৰ্মীবৃন্দ আৰু বিদ্যালয়ৰ কৰ্মচাৰীবৃন্দ সকলোলৈকে সুপ্ৰভাত জনাইছোঁ যে অসমৰ এগৰাকী সুপ্ৰতিষ্ঠিত আৰু অধিক তেওঁ প্ৰতিভাসম্পন্ন শিল্পী গায়ক সুৰকাৰ বোলছবি পৰিচালক লগতে অদম্য সাহসী কিয়নো তেওঁ উচিত কথাত মাত মাতিবৰ কাৰণে অকণো সংকোচ কৰা নাছিল, অকণো ভয় কৰা নাছিল। গতিকে তেনে এজন মহান ব্যক্তি আমাৰ সকলোৰে শ্ৰদ্ধাৰ, সকলোৰে মৰমৰ, সকলোৰে প্ৰিয় জুবিন গাৰ্গ ডাঙৰীয়াৰ যোৱাকালি দেহাৱসান ঘটিলে। সমগ্ৰ অসমবাসীক যোৱাকালিৰ দিনটোত অতিকৈ ম্ৰিয়মাণ হৈ পৰিছে। আমি প্ৰত্যেকেই দেখিছোঁ, সামাজিক মাধ্যমতেই হওক, ইলেক্ট্ৰনিক মাধ্যমতেই হওক, যোৱাকালি আবেলিৰ পৰা সকলোৰে যেন মনবিলাক একেবাৰে শোকত ভাগি পৰা যেন আমি দেখিছোঁ বা আমি নিজেও ব্যথিত হৈছোঁ। গতিকে আজি আমাৰ বিদ্যালয়ত আমি আটাইসকল একেলগ হৈ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰীবৃন্দ সকলোৱে একলগ হৈ তেখেতৰ মৃত্যুত আমি শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছোঁ আৰু ভগৱানৰ ওচৰত তেওঁৰ বিদেশী আত্মা য'তেই নাথাকক মানে স্বৰ্গত তেওঁ স্থান পায়, তাকে আমি কামনা কৰিম। ইয়াৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ যে আমি খন্তেক পাছতে আমি বন্তি প্ৰজ্বলন কৰিম, শ্ৰদ্ধাঞ্জলি জনাম। তোমালোকেও জনাব পাৰিবা, আমি আনি থৈছোঁ বন্তি। আৰু তাৰ পাছতে আমি আমাৰ যিটো প্ৰাতঃ সভাত আমি প্ৰাৰ্থনা গাওঁ, সেই প্ৰাৰ্থনাত আমি গাম সকলোৱে। যোৱাৰ পিছতে আমি এই সভাখন সমাপ্ত কৰিম। কৰাৰ পাছত তোমালোকৰ আজিৰ উপস্থিতিটো আমি লৈ ল'ম। তাৰপিছত আমি আজি সেইবোৰ পাতি কৰিম বুলি ঘোষণা কৰিছোঁ। এতিয়া কথা হ'ল কি যে জুবিন গাৰ্গক চিনি নোপোৱা মানুহ নাই। আমিতো চিনি পাওঁৱেই সমগ্ৰ অসমবাসী, কিন্তু তেওঁ অসমক বিশ্বৰ লগত পৰিচয় কৰাই গম পাইছেনে? জুবিনৰ জৰিয়তে তেওঁ আমি আমাৰ ৰাজ্যখনক বহিৰ্জগতৰ লগত এটা পৰিচয় দাঙি ধৰিব পৰা অৱস্থা তেওঁ সৃষ্টি কৰি দিছে, তেওঁৰ সৃষ্টিৰাজি। সুন্দৰ কণ্ঠ মানুহ আমি বহুত দেখিবলৈ পাওঁ। জুবিন গাৰ্গৰ গীতসমূহ তেওঁৰ নিচিনাকৈ গোৱা আমি পাইছোঁ, বহু শিল্পী নাই পোৱা জানো? পাইছোঁ। কিন্তু তেওঁৰ এটা অনন্য প্ৰতিভা আছিল, সেইটো কি জানানে? যে তেওঁ গান লিখি তাক সুৰ প্ৰদান কৰি তেওঁ সেইটো পৰিৱেশনৰ কাৰণে উপলব্ধ সুৰ প্ৰদান কৰি গান। গতিকে এনেকুৱা এজন মহান শিল্পীৰ মৃত্যুত সঁচাই দুখ লাগিছে।